বন্ধুসকল, আপোনালোক সকলোকে মই মোৰ হাঁহি আৰু স্বাস্থ্য চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজিৰ ভিডিঅ'টিত কিছুমান মানুহৰ মুখৰ পৰা ওলোৱা অবাঞ্ছিত গোন্ধ কিদৰে নাইকিয়া কৰিব পৰা যায় সেই বিষয়ে ক'বলৈ ওলাইছোঁ। আশা কৰোঁ ভিডিঅ'টি শেষলৈকে সকলোৱে চাব। বন্ধুসকল, আমি সকলোৱে জানো যে আমি অনবৰতে কথা পাতি থকা বাবেই হওক বা আমি মুখেৰে খাদ্যবস্তু খোৱাৰ কাৰণতেই হওক, আমাৰ সকলোৰে মুখখনৰ এটা নিৰ্দিষ্ট গোন্ধ থাকে আৰু এই গোন্ধটোক আমি স্বাভাৱিক গোন্ধ হিচাপেই ধৰি লওঁ। কিন্তু আমি কিছুমান এনেকুৱা মানুহ লগ পাওঁ যিসকলৰ মুখখন আমাৰ এই স্বাভাৱিক গোন্ধতকৈ যথেষ্ট বেছি, যাৰ বাবে আমি তেওঁলোকৰ ওচৰলৈ গৈ কথা পাতিবলৈ অলপ টান পাওঁ বা মানুহজনক তেওঁৰ মুখখন গোন্ধাইছে বুলি ক'বলৈ টান পাওঁ। জানোচা তেওঁ তেনেকৈ ক'লে বেয়া পাব। সেইবাবে আমাৰ এই অবাঞ্ছিত মুখৰ গোন্ধটোৱে আমাৰ মাজত এটা সমস্যাৰ সৃষ্টি কৰে। আচলতে এই সমস্যাটো এটা স্বাস্থ্য সমস্যা, কিন্তু স্বাস্থ্য সমস্যাটো গৈ এক সামাজিক সমস্যাত ৰূপ লয়গৈ। গতিকে আজি আমি আমাৰ ভিডিঅ'টিত আলোচনা কৰিম আমাৰ এই স্বাস্থ্য সমস্যাটো আমি কিদৰে সমাধান কৰিব পাৰোঁ। গুৰুত্বপূৰ্ণ কথাটো হৈছে, যিসকল মানুহৰ মুখ গোন্ধায় তেওঁলোকে কিন্তু নিজৰ মুখখনৰ গুণ তেওঁলোকে নিজে নাপায়। সেইবাবে প্ৰথমতে তেওঁলোকে তেওঁলোকৰ মুখ গোন্ধাইছে বুলি ক'লেও তেওঁলোকে বিশ্বাস কৰিবলৈ টান পায়। কিন্তু লাহে লাহে বিশ্বাস কৰে যদিও বা নিজৰ ঘৰৰ মানুহৰ মুখত শুনি বিশ্বাস কৰিবলৈ লয় যদিও তেওঁলোকে লাহে লাহে ইনফেৰিয়ৰিটি কমপ্লেক্সত ভোগে আৰু মানুহৰ ওচৰলৈ যাবলৈ টান পায়। সেইবাবে এই সমস্যাটোৱে এটা সামাজিক সমস্যাৰ সৃষ্টি কৰে। যিহেতু মুখৰ গোন্ধৰ সমস্যাটো এটা স্বাস্থ্য সমস্যা আৰু সকলো স্বাস্থ্য সমস্যাৰে এটি সমাধান আছে, গতিকে আমি মুকলিমূৰীয়াকৈ আলোচনা কৰি এই স্বাস্থ্য সমস্যাটো আমি সমাধান কৰি ল'ব পাৰোঁ। আচলতে মুখৰ গোন্ধৰ সমস্যাটো খুব বেছি এটা ডাঙৰ স্বাস্থ্য সমস্যা নহয়। আমি ভালদৰে বিচাৰ কৰি চালে আমাৰ এই সমস্যাটোৰ কাৰণবোৰ আমি নিজে বিচাৰি উলিয়াব পাৰোঁ। ইয়াৰ কাৰণ হিচাপে আমি ক'ব পাৰোঁ যে প্ৰথম কাৰণটো হৈছে আমি ভালদৰে দাঁত চফা নকৰাটো। ভালদৰে দাঁত চফা নকৰাৰ ফলত দাঁতৰ মাজত আমাৰ খোৱা খাদ্যবোৰ লাগি ধৰে, যাৰ বাবে মুখত বেক্টেৰিয়াই বাহ লৈ পিছলৈ মুখৰ গোন্ধৰ সৃষ্টি কৰে। ২ নম্বৰ কাৰণটো হৈছে আমি জিভাখনো ভালদৰে চফা নকৰোঁ, যাৰ বাবে মুখৰ গোন্ধৰ সৃষ্টি হয়। তৃতীয়তে, কিছুমান মানুহৰ পেটৰ অসুখৰ বাবে বা লিভাৰৰ অসুখৰ বাবেও মুখৰ গোন্ধৰ সৃষ্টি হয়। আৰু চতুৰ্থ কাৰণটো হৈছে কিছুমান মানুহৰ হজম শক্তিটো অলপ কম, যাৰ বাবে খোৱা খাদ্য পাকস্থলীতে যথেষ্ট সময় থাকি যায় হজম নোহোৱাকৈ, আৰু পিছত এই খাদ্যবস্তুবোৰৰ এটা উগাৰ আহিবলৈ আৰম্ভ কৰে আৰু এই উগাৰৰ কাৰণেই মুখৰ গোন্ধৰ সৃষ্টি হয়। তাৰ পিছৰ কাৰণটো হৈছে কিছুমান মানুহে ৰাতি অভাৰ ড্ৰিংকছ কৰে, অৰ্থাৎ খুব বেছিকৈ মদ খায় আৰু মদৰ লগত পিঁয়াজ বা তেনেকুৱা বস্তু খোৱাৰ বাবে মদ্যপানকাৰীসকলৰ পিছদিনা মুখখন গোন্ধাই থাকে। তাৰ পিছৰ কাৰণটো হৈছে কনষ্টিপেশ্যন। কিছুমান মানুহে বা সকলো মানুহে যদি কনষ্টিপেশ্যনত ভোগে, অৰ্থাৎ পায়খানা যদি খলচা নহয়, তেনেহ'লে মানুহৰ মুখৰ গোন্ধ এটা ওলাব পাৰে। অন্যতম কাৰণ হৈছে কিছুমান মানুহে যদি হঠাতে কিছুমান টেনশ্যনৰ মুখামুখি হ'ব লগা হয় বা কিছুমান সমস্যাত পৰি যোৱাৰ ফলত মানে এক আকস্মিকভাৱে ভয় খায় বা টেনশ্যনৰ সৃষ্টি হয়, যাৰ বাবে তেওঁৰ মুখখন শুকাই যাব পাৰে আৰু শুকাই যোৱাৰ বাবে মুখৰ পৰা এটা গোন্ধ ওলায়। গতিকে এই কাৰণকেইটাই আমি সাধাৰণতে মানুহৰ মুখৰ গোন্ধৰ সৃষ্টি কৰে বুলি ক'ব পাৰোঁ। বন্ধুসকল, আমি মুখৰ গোন্ধৰ কাৰণবোৰ বিচাৰি উলিয়াব পাৰিলোঁ যেতিয়া, ইয়াৰ নিশ্চয় সমাধানো উলিয়াব পাৰিম। গতিকে আমি নিতৌ আমাৰ দাঁত দুপাৰি ৰাতিপুৱা এবাৰ আৰু ৰাতি শোৱাৰ আগত এবাৰ, নিতৌ দুবাৰকৈ আমি দাঁত দুপাৰি চফা কৰিব লাগে। আচলতে ৰাতিপুৱা দাঁত চফা কৰাতকৈ ৰাতি শোৱাৰ আগত দাঁত চফা কৰাটোৰ গুৰুত্বটো বেছি, কিয়নো গোটেই দিনটো আমি খাদ্যবস্তু
খাই থাকোঁ যেতিয়া সেই খাদ্যবস্তুবোৰ আমাৰ দাঁতৰ মাজত সোমাই থাকে। গতিকে আমি যদি ৰাতি শোৱাৰ আগমুহূৰ্তত আমি দাঁত চফা কৰোঁ তেতিয়া আমাৰ দাঁত দুপাৰি ভালে থকাৰ বেছি চান্স থাকে আৰু মুখৰ পৰা গোন্ধ ওলোৱাৰ সম্ভাৱনা নাথাকে। লগতে আমি আমাৰ জিভাখনো দিনত দুবাৰকৈ চফা কৰিব লাগে। তৃতীয়তে হৈছে যে আমাৰ কাৰোবাৰ যদি পেটৰ অসুখ বা লিভাৰ অসুখত ভুগি আছে তেনেহ'লে তেওঁলোকে কোনো এজন চিকিৎসকৰ ওচৰলৈ গৈ চিকিৎসা গ্ৰহণ কৰিলেই তেওঁৰ পেটৰ সমস্যা বা লিভাৰৰ সমস্যা শেষ হ'ব আৰু তেওঁৰ মুখৰ পৰা নিশ্চয় গোন্ধ ওলোৱাটো বন্ধ হ'ব। চতুৰ্থতে কাৰোবাৰ যদি কনষ্টিপেশ্যন বা শৌচ কঠিন হয় তেনেহ'লে তেওঁলোকে সদায় আঁহযুক্ত খাদ্য যেনে শাক পাচলি পকা ফল মূল আদি খাব লাগে। লগতে নিতৌ ৰাতিপুৱা কুহুমীয়া গৰম পানী দুগিলাচকৈ খাব লাগে। তেতিয়া কনষ্টিপেশ্যনৰ সমস্যা সহজে দূৰ হয়। গতিকে বন্ধুসকল আমি মুখৰ গোন্ধৰ সমস্যাটো আমি নিশ্চয় অতি সহজতে সমাধান কৰি ল'ব পাৰোঁ। আৰু কিন্তু এটা কথা মন কৰিবলগীয়া হৈছে যে আমি আচলতে মুখৰ গোন্ধৰ সমস্যাটো সমস্যা বুলি নধৰাৰ ফলতে আমি যথেষ্ট আহুকালৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে আমি যদি কাৰোবাৰ মুখৰ গোন্ধৰ সমস্যাৰ সৃষ্টি হয়, সকলোৰে হ'ব পাৰে, যিকোনো মানুহৰে হ'ব পাৰে। গতিকে মুখৰ গোন্ধ ওলোৱা বুলি আমি গম পালেই আমি তৎক্ষণাৎ আমি তাৰ চফা কৰাৰ ব্যৱস্থা বা আনুষংগিক যি ব্যৱস্থা আছে সেই ব্যৱস্থা হাতত ল'লেই নিশ্চয় আমাৰ মুখৰ পৰা গোন্ধ ওলোৱা বন্ধ হ'ব। বন্ধুসকল, আজি আমি মুখৰ গোন্ধৰ সমস্যা সম্পৰ্কে কিছু কথা পাতিলোঁ। আমাৰ কথাবোৰ যদি শুনি ভাল পাইছে তেনেহ'লে আমাৰ হাঁহি আৰু স্বাস্থ্য চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ যাতে অসমৰ সকলো ৰাইজৰ ওচৰলৈ যায় তাৰ বাবে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।